হে গাইজ কি খবৰ তোমালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে তো ময়ো ভালে আছোঁ তো আজিৰ ভিডিঅ'টো অকণমান ব্যতিক্ৰমিক হ'ব গৈ আছে তো কেনেধৰণৰ ব্যতিক্ৰমিক সেইটো হয়তো আপোনালোকে দেখি আচৰিত হৈছে তো আজিৰ ভিডিঅ'টো আচৰিত হ'বলগীয়া ভিডিঅ' এনেকুৱা ভিডিঅ' মই লাইভত মানে চকুৰ আগততো দেখাই নাই তো মোবাইলত দেখা পাইছোঁ তো এনেকুৱা ভিডিঅ' লাইভত দেখি পোৱা নাছিলোঁ তো হয়তো আপোনালোকেও দেখা পোৱা নাই আচৰিত হ'ব ভিডিঅ'টো দেখিলে তো ভিডিঅ'টো স্কিপ নকৰি চাই গৈ থাকক তো গাইজ ডাঙৰ কথা এটা ক'ব পাহৰি গ'লোঁ দেই আহাচোন আহা এইফালে আহা তো গাইজ এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো অল বটন কৰি ল'ব মানে নটিফিকেশ্যনবিলাক সোনকালে পাই থাকিব অল বটন কৰিলে তো অল বটন কৰি ৰাখিব আৰু যদি ভিডিঅ'টো ভাল লাগে প্লিজ শ্বেয়াৰ কৰি দিব আৰু ডাঙৰকৈ লাইক এটা মাৰি দিব তো গাইজ এইখিনিয়ে মোৰ ক'বলগীয়া তো গাইজ ভিডিঅ'ৰ ক্লিকটো মই দেখুৱাই আছোঁ মই কেমেৰাৰ সন্মুখত লৈ গৈ কেনে দেখুৱাই আছোঁ তো বজ্ৰপাত লাইভ ঢলি পৰি 4জন প্ৰচণ্ড ঢেৰেকনি স্ফুলিংগ আৰু এটা ভয়ানক দৃশ্য লাইভ এজাক বৰষুণে কঢ়িয়াই আনিলে মৃত্যু সংকেত গাৰ নোম শিয়ৰি উঠা এই দৃশ্য গুৰুগ্ৰামৰ এজাক স্বাভাৱিক বৰষুণ এই বৰষুণজাকৰ পৰা ৰক্ষা পাবলৈ এজোপা গছৰ তলত থিয় হৈছে 4জনকৈ ব্যক্তি হঠাৎ এটা ঢেৰেকনি প্ৰচণ্ড শব্দ কৰি নামি আহিল আকাশী স্ফুলিংগ বজ্ৰপাতে চুই যোৱা 4টা শৰীৰ থিতাতেই ঢলি পৰিল মাটিত এই সমগ্ৰ দৃশ্যবন্দী হৈছে এটা CCTV কেমেৰাত কিন্তু হৰিয়ে ৰাখিলে যে মাৰুতা নাই কথামপি প্ৰাণ ৰক্ষা পৰে এই 4জন লোকৰ স্থানীয় লোকৰ সহযোগত 4জনকে তাৎক্ষণিকভাৱে লৈ যোৱা হয় চিকিৎসালয়লৈ তো গাইজ ভিডিঅ' ক্লিকটো দেখা পালে তো কি ক'ম আৰু নিউজটোৱে ক'লে যিখিনি ক'বলগীয়া আছিল সেইখিনি নিউজটোৱে ক'লে তো বহুত আচৰিত ঘটনা এইটো লাইভত মই প্ৰথম দেখিছোঁ তো হয়তো আপোনালোকেও প্ৰথম দেখিছে তো মই ভাবিছিলোঁ প্ৰথমতে সিহঁতৰ মৃত্যুৱে হ'ল বুলি তো ভগৱানৰ আশীৰ্বাদত সিহঁতৰ একো নহ'ল বৰ্তমান সিহঁত এতিয়া সুস্থ আচৰিত ভিডিঅ' এনেকুৱা যদি মানে পৰে কি হ'ম ছেটআপ ইণ্ডিয়া লিমিটেড হৈ যাম দেখোন তো গাইজ মোৰ ফালৰ পৰা এটা মেছেজ তোমালোকলৈ তো বৰষুণ দিলে কিনকিনাই হওক ডাঙৰ বৰষুণ দবা পিটাই হওক তো বৰষুণ দিলে প্লিজ ডাঙৰ গছৰ তলত নাযাব কিয়নো মানে সেইটো আৰ্থিং হৈ চাগে বিজুলীৰ লগত কানেকশ্যন হৈ যায় কিজানি মাটিৰ তললৈ আৰ্থিং হৈ যায় সেইটো কাৰণে ঢেৰেকনিয়ে গছবিলাকত মানে ডাঙৰ গছবিলাকত জোপোৱা গছবিলাকক বেছিকৈ খেদে সেইটো কাৰণে খেদে চাগে মোৰ হিচাপত তো গাইজ তোমালোকক ৰিকুৱেষ্ট কৰিছোঁ বৰষুণ যেনেকুৱাই বৰষুণ নিদিয়ক কিয় গছৰ তললৈ নাযাব লাগে বৰষুণত তিতিয়ে থকা কথা নাই গছৰ তললৈ নাযাব তো গাইজ মোৰ ফালৰ পৰা এইটো মেছেজ তো গাইজ আজিৰ ভিডিঅ'টো কেনে পালে তো আজিৰ ভিডিঅ'টো যদি ভাল পালে তো এটা লাইক কৰি দিব আৰু কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো ভাই का चैनल है भाई शेयर कर दो गार्डा उड़ा के शेयर कर दो भाई का चैनल है तभी मज़ा आएगा ना तो भाई आगे जा पाएगा तभी आप लोग सपोर्ट नहीं करेगा तो कैसे हम आगे जा पाएगा तो सपोर्ट কৰক প্লিজ এনেকুৱা ধৰণৰ কমেডি ৰোজ ভিডিঅ' পাই থাকিব মোৰ তাত তো আজিৰ ভিডিঅ'টোতো কমেডি নহ'ল তো আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ল তো বেয়া নাপাব কমেডি ভিডিঅ' আহি আছে আৰু জমনি ৰোজ তো প্লিজ ছাবস্ক্ৰাইব কৰি থওক যিসকলে ছাবস্ক্ৰাইব কৰি লোৱা নাই কাষতে থকা বেল আইকনটো অল কৰি থ'বলৈ নাপাহৰিব তো গাইজ আজিলৈকে এৰিলোঁ বাই বাই জয় আই অসম